বন্ধুসকল আপোনালোক মোৰ চেনেললৈ স্বাগতম। বন্ধুসকল অসম জলসিঞ্চন বিভাগৰ পৰীক্ষাত আহিবলগীয়া কেইটামান জেনেৰেল কুৱেশ্যন আৰু তাৰ আনসাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো লাষ্টলৈকে চাব আৰু মোৰ চেনেল নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে আসাম ইজ বাউণ্ডেড বাই টু ষ্টেটছ টু দ্য ৱেষ্ট। অৰ্থাৎ অসমৰ পশ্চিম দিশত লাগি থকা দুখন ৰাজ্যৰ নাম কি? এ West Bengal and Mizoram, B Nagaland and Arunachal Pradesh, C Meghalaya and West Bengal, D Meghalaya and Tripura. ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ চি অৰ্থাৎ মেঘালয়া এণ্ড ৱেষ্ট বেংগল। দ্বিতীয় প্ৰশ্নটো হৈছে দ্য ৱাৰ্ড আসাম ইজ ডেৰাইভড ফ্ৰম। অৰ্থাৎ আসাম শব্দটো কোনটো শব্দৰ পৰা অনা হৈছে? এ অসম, বি আসাম, চি অসমা, ডি আসামা। ইয়াৰ সঠিক উত্তৰটো হৈছে আসামা অৰ্থাৎ ডি। তৃতীয় প্ৰশ্নটো হৈছে দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ ইজ নাউন এজ দ্য সন অফ গড। অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীখন কোনজন গডৰ চন হিচাপে জনাজাত? এ ব্ৰহ্মা, বি কৃষ্ণা, চি এ এণ্ড বি, ডি নন অফ দ্য এবভ। ইয়াৰ সঠিক উত্তৰটো হৈছে এ ব্ৰহ্মা। নম্বৰ 4 কুৱেশ্যনটো হৈছে as the length of the land, how many kilometers Brahmaputra river contains the area of Assam? অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীখনে লেংথ হিচাপত অসমৰ কিমান মাটি আগুৰি আছে? এ 725 কিলোমিটাৰ, বি 450 কিলোমিটাৰ, চি 525 কিলোমিটাৰ্ছ, ডি 650 কিলোমিটাৰ্ছ। ইয়াৰ সঠিক উত্তৰটো হৈছে এ অৰ্থাৎ 725 কিলোমিটাৰ্ছ। 5 নম্বৰ কুৱেশ্যনটো হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ ডিজাইনেটেড ইন। অৰ্থাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন কেতিয়া ডিজাইনেটেড কৰা হৈছিল? এ 1982, বি 1985, চি 1983, ডি 1984। ইয়াৰ সঠিক উত্তৰটো হৈছে বি অৰ্থাৎ 1985ত। 6 নং কুৱেশ্যনটো হৈছে দ্য আহোম পিপল এৰাইভড ইন আসাম ইন। অৰ্থাৎ আহোম মানুহ অসমত কেতিয়া আহিছিলে? এ 13th century, B 14th century, C 12th century, C none of the above। ইয়াৰ সঠিক উত্তৰটো হৈছে এ অৰ্থাৎ 13th century। 7 নং কুৱেশ্যনটো হৈছে হাউ মেনি পপুলেশ্যনছ ইন আসাম এজ 2011 চেঞ্চাছ। অৰ্থাৎ 2011 চেঞ্চাছ অনুসৰি অসমৰ টোটেল পপুলেশ্যন কিমান? এ 3.12 crore, বি 3.20 crore, চি 3 crore and D none of the above। ইয়াৰ সঠিক উত্তৰটো হৈছে এ অৰ্থাৎ 3.12 crore পপুলেশ্যন অসমত আছে। 8 নং কুৱেশ্যনটো হৈছে এজ 2011 চেঞ্চাছ টোটেল এভাৰেজ লিটাৰেচি ৰেট ইন আসাম। অৰ্থাৎ 2011 চেঞ্চাছ অনুসৰি অসমত গড় কিমান সংখ্যক মানুহ শিক্ষিত আছে? এ 70%, বি 71.21%, চি 72.19%, ডি 72%। ইয়াৰ সঠিক উত্তৰটো হৈছে 72.19% অৰ্থাৎ চি। আজিৰ 9 নং কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ আসাম। অৰ্থাৎ অসমৰ প্ৰথম ৰজা কোন আছিলে? এ চাওলাং চুকাফা, বি ৰুদ্ৰ সিং, চি গোপীনাথ বৰদলৈ এণ্ড ডি নন অফ দ্য এবভ। ইয়াৰ সঠিক উত্তৰটো হৈছে চাওলাং চুকাফা অৰ্থাৎ এ। বন্ধুসকল আজিৰ এই ভিডিঅ'টো আগবঢ়াইছে হেল্ল' এপছে। এই এপছৰ জৰিয়তে আপোনালোকে লাভ কৰিব পাৰিব প্ৰতি ৰেফাৰত 300 টকাকৈ। আৰু এই এপছটো হৈছে একদম জিনিয়ন এপছ। এই এপছৰ পৰা মই এতিয়ালৈকে 90 rupees ইনকাম কৰিছোঁ। আপোনালোকে চাব পাৰে মোৰ পেটিএমৰ এইটো হ'ল পে'মেণ্ট প্ৰুফ। এই এপছ যেতিয়াই আপুনি কাৰোবাক ৰেফাৰ কৰিব আৰু সি আপোনাৰ ৰেফাৰেল কোডৰ পৰা যেতিয়া ডাউনলোড কৰিব তেতিয়া ডাউনলোড কৰাৰ পিছত আপুনি লগে লগে 15 টকা পাব। অৰ্থাৎ আপোনাৰ ৰেফাৰেল কোডৰ পৰা সি ডাউনলোড কৰাৰ বাবে আপুনি লাভ কৰিব 10 টকা আৰু প্ৰথম দিনৰ বাবে আপুনি পাব 5 টকা। প্ৰথম দিন আপুনি টোটেল পাব 15 টকা। ইয়াৰ নেক্সট দিন যদি সি এই এপছটো অ'পেন কৰে তেন্তে আপুনি পাব 5 টকা। ইয়াৰ পিছৰ দিন আকৌ পাব 10 টকা। আকৌ সেই 7 নম্বৰ দিনলৈকে যদি অ'পেন কৰি থাকে তেন্তে 7 নম্বৰ দিনত আপুনি পাব 55 টকা। আৰু যদি 40 ডেইজলৈকে সি এইটো অ'পেন কৰি চলাই থাকে তেন্তে 40 ডেইজত আপুনি পাব 200 টকা। অল টোটেল আপুনি পাব এজন ৰেফাৰৰ পৰা 300 টকা। গতিকে আপোনালোকে তলত ডিছক্ৰিপশ্যনত দিয়া লিংকৰ পৰা এই এপছটো ডাউনলোড কৰি ল'ব আৰু আপোনাৰ ইয়াৰ জৰিয়তে আপোনাৰ মোবাইলটো অতি সহজে ৰিচাৰ্জ কৰিব পাৰিব।